বন্ধুসকল, আজি আপোনালোকলৈ লাই শাকৰ এটা লোভনীয় ৰেচিপি লৈ আহিলোঁ। অকণো তেল নিদিয়াকৈ ৰন্ধা লাই শাকৰ এই আঞ্জাখন আপোনালোকে ঠাণ্ডাকালি চুপৰ দৰে এনেও খাব পাৰিব। এই আঞ্জাখনক মিচিং জনগোষ্ঠীয় লোকসকলে লাচৰ বুলি কয়। এই আঞ্জাখন ৰান্ধোতে কি কি সামগ্ৰী লগা হ'ল ইয়াত মই লিখি দিছোঁ, আপোনালোকে ৰন্ধাৰ আগতে এবাৰ চাই ল'ব। এতিয়া আহকচোন ৰেচিপিটোত চকু ফুৰাওঁ। লাই শাকখিনি ভালদৰে ধুই মাজতে দুটুকুৰকৈ ছিঙি ল'ব। পানী একাপ ল'ব, নিমখ ল'ব, পকা জলকীয়া ল'ব, নহৰু থেতেলিয়াই ল'ব, আদা থেতেলিয়াই ল'ব আৰু ধনিয়া পাত ল'ব। কেৰাহীখন গৰম কৰি তাতে একাপ পানী ঢালি দিব। তাৰপিছত লাই শাকখিনি পানীখিনিৰ ওপৰত দি দিব। যদি আপোনালোকে চুপৰ দৰে খাবলৈ বিচাৰে তেনেহ'লে আঞ্জাখনত পানী অলপ সৰহকৈ দিব। এতিয়া লাই শাকখিনিত সোৱাদ অনুযায়ী নিমখ, আদা, নহৰু আৰু জলকীয়া দিব। তাৰপিছত ঢাকোনখন লগাই প্ৰায় 4 মিনিটমান সময়ৰ বাবে শাকখিনি সিজিবলৈ দিব। জলকীয়া কিমান দিয়ে সেইটো আপোনালোকৰ নিজৰ ইচ্ছাৰ ওপৰত কথা। 4 মিনিট হৈ গৈছে, ঢাকোনখন খুলি চোৱা হৈছে। এতিয়া হেতাৰে শাকখিনি তল ওপৰ কৰি দিয়ক। তাৰপিছত ঢাকোনখন লগাই আকৌ প্ৰায় 2 মিনিটমান সময়ৰ বাবে শাকখিনি সিজিবলৈ দিব। লাই শাকখিনি বৰ বেছি সিজাব নালাগে। 6 মিনিট সিজোৱা হৈ গৈছে। 6 মিনিটত শাকখিনি প্ৰায় প্ৰস্তুত হৈ গৈছে। এতিয়া ধুই থোৱা ধনিয়া পাতখিনি শাকখিনিৰ ওপৰত দি দিয়ক। তাৰপিছত ঢাকোনখন লগাই প্ৰায় 1 মিনিটমান সময়ৰ বাবে জুইৰ ওপৰত ৰাখিব। লাই শাকৰ এই আঞ্জাখন ঠাণ্ডাকালি ঘৰত এনেই চুপৰ দৰে ৰান্ধি খাই বেছি ভাল পাওঁ। লাই শাকৰ আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিয়ক। গৰমে গৰমে ধোঁৱা ওলাই থকা ভাতৰ লগত লাই শাকৰ আঞ্জা পৰিৱেশন কৰিব। বন্ধুসকল, একেবাৰে সহজ ৰেচিপি এইটো, কিন্তু ইয়াৰ সোৱাদ অতুলনীয়। কেতিয়াবা আপোনালোকে এনেদৰে ৰান্ধি ইয়াৰ জুতি লৈ চাবচোন। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰি উৎসাহিত কৰিলে অতিকৈ সুখী হ'ম। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো যদি টিপি দিয়ে তেনেহ'লে আপোনালোকে মোৰ আগন্তুক ৰেচিপিসমূহৰ ন'টিফিকেশ্যনবোৰ লগে লগে পাই যাব। নতুন ভিডিঅ' এটালৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। শুভৰাত্ৰি।